নমস্কাৰ বন্ধুসকল, আসাম পুলিচত আকৌ 68টা সাব ইন্সপেক্টৰৰ পোষ্ট ওলাইছে। এই পোষ্টসমূহ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত ওলাইছে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, এই পোষ্টকেইটাৰ পে' স্কেল হৈছে 14,000ৰ পৰা 49,000লৈকে, আৰু গেট পে' হৈছে 8,700 টকা। আৰু এপ্লিকেশ্যনটো আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আসাম পুলিচৰ ৱেবছাইটত গৈ পিনি অনলাইন কৰিব লাগিব। 1-2-2019 পৰা অনলাইন ৰিচিভ হৈ আছে, আৰু লাষ্ট ডেট হৈছে 28-2-2019। আপোনালোকে ইয়াৰ বাবে কোনো এপ্লিকেশ্যন ফিজ দিবলৈ প্ৰয়োজন নাই। আৰু পোষ্টসমূহ কেটেগৰী ৱাইজত ভাগ কৰা হৈছে। আনৰিজাৰ্ভ 24, মেল, ফিমেল 10, টোটেল 34। OBC, MOBC, মেল 15, ফিমেল 6, total 21. SC, male 3, female 1, total 4. ST Hills, male 1, female 0, total 1. STP, male 6, female 2, total 8. Male total আছে 49 আৰু female 19 আৰু total 68. Eligibility criteria, nationality ইণ্ডিয়ান চিটিজেন হ'বই লাগিব আৰু অসমৰ বাসিন্দা হ'ব লাগিব। এজ 24তকৈ ওপৰত আৰু 20তকৈ তলত হ'ব নালাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইলেক্ট্ৰনিক্স চায়েন্স IT কম্পিউটাৰ চায়েন্স। 3 ইয়েৰৰ ডিপ্ল'মা লাগিব ষ্টেট পলিটেকনিক ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স অৰ ইনফৰ্মেশ্যন টেকন'লজি। আৰু 2 ইয়েৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ফিল্ডসমূহ হৈছে ইলেক্ট্ৰনিক্স, টেলিকম, IT or allied environment. Physical standard height general OBC, MOBC আৰু SC মেল সকলৰ কাৰণে 162.56 cm আৰু ফিমেল 154.94 cm। আৰু ST হিলছ আৰু STP কাৰণে 160.2 cm মেল সকল, আৰু ফিমেলৰ কাৰণে 152.40 cm। আৰু চেষ্ট অনলি ফৰ মেন। জেনেৰেল OBC, MOBC, SC, STP নৰ্মেল 80 cm আৰু এক্সপেণ্ডেড 85 cm। আৰু ST হিলছৰ কাৰণে নৰ্মেল 78 cm আৰু এক্সপেণ্ডেড 83 cm। আৰু আপোনালোকে অনলাইন কৰিব লাগিব এইটো কাৰণে। চিলেকশ্যন প্ৰচিডাৰ, চিলেকশ্যন আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হ'ব, আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কখিনি থাকিব, আৰু যদি এটা ভুল হয় তেনেহ'লে হাফ মাৰ্কছখিনি নিগেটিভ মাৰ্ক থাকিব। আৰু কুৱেশ্যনসমূহ 3টা ছেটত ভাগ কৰা হ'ব। লজিকেল ৰিজনিং, এপ্টিটিউড আৰু কম্প্ৰিহেনশ্যন ফাৰ্ষ্ট পাৰ্ট। ছেকেণ্ড থাকিব মেটাৰ্ছ ৰিলেটিং টু হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া, আৰু থাৰ্ড থাকিব জেনেৰেল নলেজ। আৰু 3 ঘণ্টাৰ এক্সাম হ'ব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।